নমস্কাৰ আমাৰ আন্তৰিক অনুষ্ঠানত আপোনালোক সকলোকে মই নিৰ্মালী দেৱী তালুকদাৰে আন্তৰিকতাৰে স্বাগতম জনাইছো আপোনালোকে আমাৰ অনুষ্ঠানটো চাই ভাল পোৱা বুলি জানি খুব সুখী হলো আৰু বিভিন্নজনে মোক এইটো মানে বিভিন্ন বিষয়ত আলোচনা কৰিবৰ কাৰণে কমেন্ট কৰিছে মোক মেছেজ কৰিছে আৰু মোক ফোন কৰি জনাইছে যে তেওঁলোকে কিছুমান বিষয় দিছে যে এইটো বিষয়ৰ ওপৰত আপোনালোকে অকমান আলোচনা কৰক আৰু সেই কাৰণে মই আজি আমন্ত্ৰণ কৰি আনিছো সিস্টাৰ ৰুমাৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই ৰুমাক এতিয়া সকলোৱে চিনি পায় আৰু ৰুমাকে সকলোৱে বিচাৰে এই বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে বিশেষকৈ ৰুমাৰ কথা মোক সকলোৱে কৈছে সেই কাৰণে আজি ৰুমাৰ লগত আমি অলপ কিছুমান কথা আলোচনা কৰিম ৰুমা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো ওম শান্তি আমাক বিভিন্নজনে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কৈছে আজি মই তেওঁলোকৰ মাজৰ এটা বিষয় যে সন্তানক আমি ধৈৰ্য কিদৰে ধৰাব পাৰো মানে ধৈৰ্য ধৰি কিদৰে তেওঁলোকে থাকে আজিকালি ল'ৰা ছোৱালী কথা নুশুনে বা মাক দেউতাকক মানে অৱমাননা কৰে গতিকে ধৈৰ্যৰ বিষয়ে অকমান আপুনি কৈ দিলে ভাল পাব ওম শান্তি আসলতে পিতৃ মাতৃৰ প্ৰশ্নটো হৈছে একেবাৰে সিধাকে যে সন্তানক কেনেকৈ নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰি মই এটো বনাইছো তুমি এটো খাবই লাগিব হয় যেতিয়াই নাখায় তেতিয়াই মন বেয়া লাগে ইমান কষ্ট কৰি বনালো সিহঁতৰ কাৰণে বনাও সিহঁতে নাখায় দে তাত অভিমান ডেফিনেটলি জড়িত হৈ থাকে কাৰণ সন্তান আৰু পিতৃ মাতৃৰ সম্বন্ধৰ দৰে পৃথিৱীত আৰু শুভ শক্তি বা শুভ সম্বন্ধ একো নাই দে এতিয়াৰ পৃথিৱীত আৰু ইয়াতকৈ ডাঙৰ সম্বন্ধ একো নাই এটা কথাটো হৈছে যেতিয়া সন্তানে কেৱল খোৱাবৰ ক্ষেত্ৰতে নহয় আজিকালি বিভিন্ন দিশত সন্তানে কিন্তু নামানে ন তাৰ বাবে আমি বিভিন্ন মাধ্যমকে হওক বা বিভিন্ন বস্তু বিভিন্ন সোৰ্সক আমি দুখ দিওঁ যে এইটোৰ কাৰণে তেনেকুৱা হৈছে সোশ্যাল মিডিয়াৰ কাৰণে তেনেকুৱা হৈছে মোবাইল বেছি ব্যৱহাৰ কৰে এতিয়া কথাটো হ'ল কাৰ সন্তান মোৰ সন্তান আপোনাৰ সন্তান চাই থকা মাতৃসকলৰ পিতৃসকলৰ সন্তানটোক আমি কন্ট্ৰোল কৰিবলৈ যোৱাৰ আগতে সন্তানটোক আমি বুজিবলৈ চেষ্টা কৰিছো নেকি দে এতিয়া পিতৃ মাতৃ হাইব বা আমিতো ইমান কৰো সন্তানৰ কাৰণে আমিনো কি কৰা নাই আমিতো সকলো কৰি আছো হা দেখাত আমি সকলো কৰি আছো ফিজিক্যালি সকলো কৰি আছো ন সকলো কৰি আছো এটা কথাটো হ'ল এই যে কৰি থকাৰ মাজত সন্তানটোক বুজি পেলাই কৰিছো নে মই যেটো বুজি আছো সন্তানটোৰ দ্বাৰা সেইখিনি কৰাবলৈ বিচাৰিছো দে ভেৰি ইম্পৰ্টেন্ট পইণ্ট কিন্তু এটো মই এগৰাকী মাতৃ মোৰ দুটা সন্তান আছে দে গতিকে কেনেকৈ আমি সন্তানটোক এতিয়া বুজিম প্ৰথমতে বুজিম তাৰ পিছত কন্ট্ৰোল বা নিয়ন্ত্ৰণ হি এটা স্বতঃস্ফূৰ্ত বস্তু হি নিজে কিন্তু ৰিলেটেড হৈ আহিব ফটককে যদি আমি কন্ট্ৰোলিংলৈ যাওঁ নট পসিবল যিকোনো বস্তু যদি কন্ট্ৰোল কৰিবলৈ যাওঁ সম্ভৱ নহয় আচ্ছা মই মোবাইল চোৱাৰ মোৰ প্ৰৱণতা বেছি এতিয়া মই নিজকে কন্ট্ৰোল কৰিব লাগে মই মোবাইলটো নাচাওঁ সম্ভৱ নেকি নহয় অলপ পিছতে আকৌ চাম তাৰ কাৰণে এটা মাধ্যম লাগিব মাৰ্গ লাগিব দে মাৰ্গ লাগিবই লাগিব এতিয়া আমাৰ এটাই মাৰ্গ সেইটো হৈছে আমাৰ বুজা শক্তি যেটো আন্ডাৰষ্টেণ্ডিং কেপাসিটিটো হাই কৰিব লাগিব এতিয়া ল'ৰা ছোৱালীক আমি নুবুজো বহু পিতৃ মাতৃ বুজে ডেফিনেটলি বুজে কিন্তু কয় কিমান বুজিম সিহঁতক বুজি থাকিলে হ'ব নেকি আমি সিহঁতক বুজি থাকিলে সিহঁতৰ জীৱন কেনেকৈ বনিব এনেকুৱা ধৰণৰ প্ৰশ্ন মোলৈ আহে যে সন্তান ইমান হিংকিঙিয়া মিছা কথা কয় মাজতে তেনেকুৱা ধৰণৰ ফোন আহিছে যে মোৰ সন্তানে মোক ইমান মিছা কথা কয় মই কি কৰিম বাইদেউ আকৌ কৈছে যে সন্তানে পঢ়িব দিলে নপঢ়ে দৰ্জা মাৰি পেলাই কি কৰি থাকে আমি গমেই নাপাওঁ কিয় হৈছে কাৰ ঘৰত হৈছে মোৰ ঘৰত হৈছে মোৰ সন্তানে কৰিছে প্ৰথম কথা মোৰ ঘৰত হৈ আছে মোৰ সন্তানে কৰিছে দে ইয়াত আমাৰ মাতৃ হিচাপে কৰণীয় আছে বহুত কৰণীয় আছে কিন্তু ইমান সৰল আৰু সহজ কৰণীয় কৰিলে কিন্তু ফল পাব নকৰিলে কিন্তু বিফল হ'ব কিছুমান কথা আছে শুনি ভাল লাগে কিছুমান কথা আছে কিন্তু জীৱনত ইমপ্লিমেন্ট কৰিব লাগিব ধাৰণা কৰিব লাগিব দে এটা প্ৰথম ইমপ্লিমেন্টেশনটো হ'ব প্ৰতিগৰাকী পিতৃ মাতৃয়ে যিহেতু কনসিয়াস মোডত আমি থাকিলে কনসিয়াস মানে এই চেতন অৱস্থা যেটো সচেতন আপুনি মই হৈ আছো এইটো সময়ত যদি আমাক আৰু কিবা কিবি ভৰাবলৈ বিচাৰে মগজত আমাৰ নভৰে
কাৰণ আমি 100% আমি এতিয়া কনচিয়াছ হৈ আছোঁ এইটো চায়েন্স হয় সাবকনচিয়াছ মাইণ্ডত যদি আমি ভোজন ভৰাওঁ সাবকনচিয়াছ মাইণ্ডত যদি আমি কিছুমান সংকল্প সুমুৱাই দিওঁ তেতিয়াহ'লে কি হ'ব ই মেচিনৰ নিচিনা অটোমেটিকেলি প্ৰগ্ৰামিং হৈ সি নিজেই আমাৰ দেহৰ আমাৰ শাৰীৰিক সংস্কাৰৰ দ্বাৰা বাহিৰলৈ প্ৰতিফলিত হ'ব এতিয়া প্ৰথম কথাটো হৈছে সন্তানক বুজাৰ আগতে মই নিজক কিমান বুজিছোঁ মই নিজক কিমান চেক কৰিছোঁ মই লোৱা প্ৰতিটো সিদ্ধান্ত সঠিক জানো মই কৰা প্ৰতিটো চিন্তন সঠিক জানো মই কৰা প্ৰতিটো কৰ্ম সঠিক জানো কেতিয়া নিজকে আমি ৰিভিউ কৰিছোঁ আমি নিজক ৰিভিউ কৰা নাই সদায় আনক পইণ্ট আউট কৰি আছোঁ মোৰ সন্তানে কথা নুশুনে মোৰ ঘৰৰ মানুহে মোক ভাল নাপায় অমুক তমুক সেইবোৰ ঠিকে কৰি আছোঁ নিজক জানো ৰিভিউ কৰিছোঁ কেতিয়াবা যে মোৰ ভিতৰত কি বিকাৰ আছে কথা কোৱাৰ বহু ধৰণৰ উপায় আছে যেতিয়া কথা এটাক আমি এষ্টাব্লিছ কৰিবলৈ যাম স্থাপনা কৰিবলৈ যাম তাত যদি আমি নিজৰ অথৰিটি পাৱাৰ খটাই পেলাই যাওঁ তেতিয়াহ'লে সি কেতিয়াও স্থাপনা নহ'ব ই এখন আইন ডেফিনেটলি প্ৰণয়ন হ'ব যি আজি সমাজত আইন প্ৰণয়ন হৈ আছে সেই আইন 100% কোনোবাই মানিছেনে কওকচোন আপুনি কিয় মনা নাই আইনৰ লগত এছ'চিয়েট হৈ আছে ডমিনেশ্যন আইনৰ লগত এছ'চিয়েট হৈ আছে ভয় আইন মানেই ভয় নকৰিলে মই শাস্তি পাম গতিকে ঘৰত আপুনি পিতৃ মাতৃ হিচাপে চেক কৰক সন্তানৰ কাৰণে তেনেকুৱা কিবা আইন প্ৰণয়ন কৰি থৈছে নেকি তই এইটো কৰিবই লাগিব তই এইটো হ'বই লাগিব তুমি এইটো খাবই লাগিব মই বনাইছোঁ তুমি খাবই লাগিব তোমাৰ চইচ ইয়াত নাই এনেকুৱা ধৰণৰ আইন প্ৰণয়ন কৰি থৈছে নেকি যদি থৈছে সেই আইন আজিয়ে ভংগ কৰক প্ৰথম কথা আৰু প্ৰত্যেকজন পিতৃ মাতৃয়ে ব্ৰহ্মা মুহূৰ্ত অমৃত বেলা এখেতৰ শ্বৰ মাধ্যমেদি মই অমৃত বেলা ব্ৰহ্মা মুহূৰ্তৰ কথা প্ৰতি বহুবাৰ কৈ থোৱা আছে কিয় কওঁ শাস্ত্ৰ অনুসৰি অমৃত স্বয়ং ঈশ্বৰে ঢালি থাকে সেই সময়ত তাৰ মানে লজিকটো হৈছে বহু নেগেটিভ মাইণ্ডেড আত্মা সেই সময়ত শুই থাকে বহু নেগেটিভ মাইণ্ডেড বুদ্ধি সেই সময়ত শুই থাকে আৰু বাতাবৰণ প্ৰায় 99% পজিটিভ হৈ থাকে সেই সময়ত মই প্ৰথমতে নিজক চেঞ্জ কৰাৰ এটা সাংঘাতিক সোণালী সময় হৈছে ৰাতিপুৱা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত